মইতো বজাব নাজানো বাৰু। रोम रोम भाइयों তো হে গাইছ আজি মই আনবক্সিং কৰিম আমাৰ চুমদাৰ নতুনকৈ আহিছে মানে আজি সেই সোপা বাঁহী গোটেই বাঁহী চেট হয় চাওক পুৰা একদম ধুনীয়াকৈ পেকিং কৰি দিছে যোৰহাটৰ পৰা আহিছে বোলে চ' সি ক'লে মোক তই আনবক্সিং কৰ মই ভিডিঅ'টো কৰি আছোঁ সি ভিডিঅ' কৰি আছে মই আনবক্সিং কৰি আছোঁ ব'লক কেনেকুৱা বাঁহী আহিছে আজি চাওঁ সৰুৰ পৰা মানে বাঁহীটো বজোৱা মোৰ বহুত ইচ্ছা আছিলে গাইছ কিন্তু কিনো ক'ব আজিলৈকে শিকিবলৈহে নোৱাৰিলোঁ আৰু দে মাজতে বাঁহী বজাব শিকিম বুলি বাঁহী কিনিও আনিছিলোঁ কিন্তু কি হ'ব মস্ত ফ্লপ আনবক্সিং চুমদাৰ বাঁহী বোলে মইতো বজাব নাজানো বাৰু अबे साले ये मैं गाली नहीं दे सकता लाइफ में कुछ अच्छा करो यार বাঁহীখিনি আনবক্সিং কৰাৰ পিছত সি ক'লে যা এইখিনি তই ঘৰতে থৈ আহগৈ নহ'লে ইয়াত থ'লে কিবা প্ৰব্লেমো হ'ব পাৰে যা থৈ আহ আৰু বাঁহীখিনি আনি মই বিচনাত থৈ দিলোঁ বিনিজনীক ক'লোঁ মই অলপ বাঁহীটো বজাওঁ তই অলপ শুন তাই